মই অনামিকা বিশ্বাস আজি নতুন এটা ব্লগ হ'লে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গুৱাহাটীলৈ যাম। তো 12:30 বজাত ওলাই দিম আৰু ঘৰ বগাবৰ পৰা যাম ট্ৰেইনত। তো ভাবিছোঁ ব্লগ এটা বনাওঁ, চাই আমাৰ নাই ভালে হৈছে গাড়ী চাই বহাই লৈছোঁ আৰু গাড়ী কাগজো ঘৰত থৈ ইয়াক ধৰি টিকেট কৰা হৈ গ'ল ন, আমি পাই গ'লোঁ আহি পেলাই। মোবাইলটো দিয়া, সেইটো তোমাৰ মোবাইল। এই পোৱালিকেইটা আহি বহি আছে, তাত আপোনাৰ ছাৰপ্ৰাইজ এটা আছে। সিহঁতক প্ৰেংক কৰা হৈছে। ছাৰ ছাৰক ভাল লাগিছে? ভাল লাগিছে ন বন্দিতা? অ' দেহি দুখটো চোৱা, তাই একে মুখত দুখ। না আমি পিন্ধিম, ডাইৰেক্ট গুৱাহাটীত পিন্ধিম হ'ব। মই আহিছোঁ ন, মই পাৰিছোঁ। মোবাইল লৈ লৈ কাটি কাটি মাৰি দিলোঁ। ট্ৰেইনত উঠিলোঁ। অঁ মই উল্টাকৈ হেৰি কৰিলোঁ তথাপিও। তোমাকে চোৱা, এজনী বিৰিতা, এজনী হচি, এজনী অমুক, এজনী তমুকে খোৱাত লাগিছে। তুমুক তামাক। বাকী ছাৰ গৈছে বাহিৰত, আৰম্ভ হৈ গ'ল খানা। পাই গ'লোঁ ফাইনেলি গুৱাহাটী। বাকী চাই থাকক, আমি খোৱা বোৱা কৰি তাৰপিছতহে আৰু দেখাম। ছাৰে বহি দেখিছে নাই? খাবলৈ বহিছোঁ। এটা সাৰৰ দালি আৰু এটা হৈছে হেৰি ঘুগুনি। দুইফালে হেৰি বহিছে, এইফালে বহিছে। এয়া খোৱাত লাগি গ'ল। আমাৰ ঘৰ হয়, ভাল লাগিলে ক'বা। হাই দি দিয়া পাবই লাগিব। চাই বহি আছিলে অঁ তোমালোকক বাইদেউ হেৰাই থাকিব। মোক মানে হেৰি দিব, মই 3 ঘণ্টা অকলে অকলে যাম। থাকবলৈ আহিছা? আমি পাই গ'লোঁ ভাঙাঘৰৰ ওচৰত। আমি এতিয়া বাছ ষ্টেণ্ডত বহি আছোঁ। এতিয়া লগৰ এজন আহিব, তাৰপিছত ঘৰ ৰুম বিচাৰিম আৰু তাৰপিছত যাম ষ্টে' কৰিবলৈ। লজত আমি ইয়াত থাকিম আৰু অথনি বুকিং কৰি থৈ গৈছিলে। এতিয়া আমি গৈ আছোঁ সকলোৱে। এইটো ৰুম 2-3টা বেড আছে আৰু অতি ভিৰ। নহ'লে 3টা বেড, এইটো মোৰ মিৰত। এতিয়া আমি বেছি নাই, কমতে লৈছোঁ আৰু আমাক আজি ইয়াত দোকান এখনলৈকে ষ্টে' কৰিব তাৰ বাবে। এইফালে বাথৰুম আছে, এইফালে এণ্ট্ৰি গেটটো আৰু। বাকী এনেকুৱা লুকটো বেছি ভালো নহয়, আছোঁ আৰু। কেনেকৈ কৈছিলে দেখাই দে এবাৰ তাৰপিছত।
এয়াহে আমাৰ অ' মাই গড আৰম্ভ হৈছে পাঞ্জা খেল এতিয়া কেইটা বাজিছে প্ৰায় 11:30 বাজিছে আৰু আমাৰ লগত ষ্টুডেণ্ট হৈ আছে চাওঁ এয়া চাৰু বোলে সেইকেইটাও শুব আৰাম গোটেই দিনটো ভাগৰ লাগিছে যদিও অনুভৱ কৰা নাই কিন্তু এতিয়া হৈ গ'ল তাকে এতিয়া হৈ গ'ল